অৰুণাচল নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ ডাঙৰ এখন ৰাজ্য। অৰুণাচলত বিশেষকৈ মনেষ্ট্ৰী, ৱাটাৰফল, লেক আদিবোৰ দেখিবলৈ বৰ সুন্দৰ লাগে। সেয়ে এইজন মই আৰু মোৰ লগৰ দুজন এইখন অৰুণাচলৰ জাষ্ট এটা সৰু অংশ চাই যাব বুলি আহিলোঁ। গতিকে বেছি দেৰি নকৰোঁ, আৰম্ভণিৰ পৰা আপোনালোকক দেখাই আছোঁ। গুড মৰ্ণিং। মই বৰ্তমান আছোঁ অৰুণাচলত। বহু দিনৰ মূৰত আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আজি আহিছোঁ, প্ৰায় 10 মাহৰ মূৰত। অসমত বহুত বৰষুণ চলি আছে, কিন্তু অৰুণাচলত তেনেকুৱা বৰষুণ নাই। এতিয়া আমি ইয়াৰ পৰা দিৰাং যাম। আমি বৰ্তমান অৰুণাচল বৰ্ডাৰত আছোঁ। দিৰাঙৰ পৰা আমি আৰু মাণ্ডালা টপ, শান্তি ভেলী, টাৱাং এনেকৈ ঘূৰিম। গতিকে ভিডিঅ'টো চাই থাকিব। আমি ধুনীয়াকৈ গোটেইবিলাক যিমান পাৰোঁ ভালকৈ দেখাই যাবলৈ চেষ্টা কৰিম। ইয়াতে সৰু চাই এখন ৰেষ্টুৰেণ্ট আছে, বৰ্ডাৰৰ পৰা অকণমান আগত, অসমৰ পৰা সোমাই পেলাই। তাতে আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ। এতিয়া আমি গৈ থাকিম দিৰাঙলৈকে। দিৰাঙত ফাৰ্ষ্ট ষ্টপেজটো দিম। তাৰপিছত আমি মাণ্ডালা টপ, শান্তি ভেলী এনেকৈ চাম। তাৰপিছত আমি যদি পাৰোঁ নেক্সট ডে আকৌ টাৱাঙলৈ গুচি যাম আৰু। ইয়াতেতো ইমান সময় ৰ'দে দি আছিলে, কিন্তু এতিয়া আকৌ অলপমান বতৰটো ডাৱৰীয়া কৰিছে। হ'লেও কথা নাই, বৰষুণ দি থকা নাই বাৰু। বৰষুণ দি থাকিলে বাইক চলোৱাও অসুবিধা হয়, কেমেৰা ফিটিং কৰাও অসুবিধা হয়। ব্ৰেকফাষ্ট কৰি আমি চিধা দিৰাঙলৈকে এতিয়া বাইক চলাই গৈ আছোঁ। আমি আজি সন্ধিয়াৰ ভিতৰত দিৰাং পালেও হ'ব, কাৰণ আমাৰ আজি একো ঘূৰাৰ তেনেকুৱা প্লেন নাই। কালি ৰাতিপুৱাহে ঘূৰিব লাগিব। সিফালে ধুনীয়াকৈ ক্লাউডবিলাকে পাহাৰবিলাক টাচ কৰি আছে। যিমানে ওপৰলৈ উঠি আহি আছোঁ, সিমানে বতৰটো ডাৱৰীয়া হৈ গৈ আছে। আৰু আমি বৰ্তমান 1607 ফুট ওপৰত আছোঁ। ইফালে অলৰেডি বৰফ টাচ, ক্লাউড টাচ হৈয়ে গৈছে পাহাৰত। আমি আৰু অলপ যদি যাওঁ আমিও পাম আৰু। আমি 13,000 ফিট ওপৰলৈ গৈ আছোঁ। আমি এতিয়া ভৈৰৱকুণ্ডৰ পৰা এনেকৈ বাৰ্লেমু হৈ সোমাইছোঁ। আমি যদি চেৰগাঁৱৰ পৰা এনেকৈ সোমাই যোৱা ৰাস্তা এটা আছে, মাণ্ডালা টপ হৈ দিৰাং ওলাব পাৰি। যদি সেইটো দি যাব পাৰি, যদি সেইটো ৰাস্তা কণ্ডিশ্যন ভাল আছে, তেতিয়াহ'লে আমি সেইফালেদি যাম। নহ'লে আমি বনদিলা, ৰূপা এনেকৈ হৈ ঘূৰি যাব লাগিব। যিমানে ওপৰত গৈ আছোঁ, ইমান ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ আছে। এইফালে চাওক, ক্লাউড আহি গ'ল ৰাস্তাত, আৰু অলপ চলপ বৰষুণ পৰি আছে। ৰাস্তাত চাব, ক্লাউড এইবিলাক আহি গ'ল। আপুনিও ভাৰ্চুৱেলি ফিল কৰক মই কেনেকুৱা ফিল কৰিছোঁ। এইয়া ক্লাউডৰ মাজে মাজে গৈ আছোঁ। এতিয়া চাওক, তলৰ ফালে পূৰা বগা হৈ গ'ল, একো দেখা নাপায়। কিমান তলৰ পৰা উঠিছিলোঁ, কিমান ওপৰত আছোঁ, একো গম নাপায়। প্ৰায় 130 কিলোমিটাৰ আহিলোঁ।
কিন্তু বাটত বৰষুণ ক্লাউড এইবিলাক থকাৰ কাৰণে বহুত অসুবিধা হৈ আছে। এতিয়া প্ৰায় 5টা বাজিছে আৰু আমি এতিয়াও চেৰগাঁৱতে আছোঁ। আমাৰ টাৰ্গেট আছিলে দিৰাং পোৱা। এতিয়া আমি চেৰগাঁৱত ৰখি ভাত পানী খাই ল'লোঁ। দিৰাঙলৈ গৈ আছোঁ, কিমানখিনি পাৰোঁ ক'ব নোৱাৰোঁ। এতিয়া ইয়াৰ পিছত আমি ৰূপা পাম। চেৰগাঁৱৰ পিছত ৰূপা আছে, ৰূপাৰ পিছত চাগে বমদিলা আছে। ইয়াৰ পৰা 80 কিলোমিটাৰ আছে দিৰাঙলৈ। গুগল মেপত দেখাই আছে 2 ঘণ্টা 1 মিনিট। যিমানে আগবাঢ়ি গৈ আছোঁ সিমানে ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ গৈ আছে। হাৱাটো পুৰা ঠাণ্ডা, হাত চাতবিলাক চেঁচা হৈ গৈছে মোৰ পুৰা। গোটেই পাহাৰৰ মাজে মাজে গৈ আছে। ৱেলকামছ ইউ জিগাঁও। The next morning. Good morning, guys. Good morning. Good morning, guys. Good morning from Dirang. মই বৰ্তমান দিৰাঙত আছোঁ। কালি 7:30 বজাত দিৰাং আহি পালোঁ। বহুত ৰাতি হ'ল। মানে আমি যিমানখিনি প্লেন কৰি আহিছিলোঁ তেনেকুৱা নহয়। একচুৱেলি হিল এৰিয়া হোৱাৰ কাৰণে আমাৰ অলপমান দেৰি হ'ল। কিন্তু যা নহওক আমি বৰ্তমান দিৰাঙত আছোঁ। এতিয়া দিৰাঙৰ পৰা মান্দলাটপ যোৱা কথা আছিলে, কিন্তু মান্দলাটপ আমি নাযাওঁ। আজি আমি টাৱাং গুচি যাম। আৰু অলৰেডি ৰেডি হৈছোঁৱে। আমাৰ ৰুমটো এনেকুৱা আছিলে, মোটামুটি ভালেই ৰুম, বৰ ধুনীয়া। এতিয়া আজিৰ পৰা ৰ'দ আকৌ ওলাইছে। আই হোপ কি আমি বৰষুণ নাপাওঁ। আৰু বৰষুণ পালে, কালি বৰষুণ পোৱাৰ কাৰণে আমাৰ বহুত দেৰি হ'ল আচলতে। আৰু ৰাতি ব্লগ কৰা বহুত অসুবিধা, কাৰণ পোহৰ ইমান ভালকৈ নাই, সেইটো কাৰণে ব্লগ নকৰিলোঁ। বাকী যা নহওক চাই থাকিব ভিডিঅ'টো। মান্দলাটপ আমি ৰিটাৰ্ণ যেতিয়া হ'ম টাৱাঙৰ পৰা তেতিয়া আমি চাম। মই এখন হোমষ্টেত আছোঁ। এইটো হোমষ্টে ৰুমটো এনেকুৱা আৰু। কালি এডাল বেয়া হৈ থাকিলে, এতিয়া আকৌ এডাল ঠিক কৰি ল'ব লাগিব। ব্ৰেকে নালাগা হৈ গ'ল। আমি হোমষ্টেৰ পৰা ওলাই দিলোঁ। এতিয়া আমি টাৱাঙলৈ গৈ আছোঁ। বাকী আজি ৱেডাৰটো বহুত ধুনীয়া, মানে ৰ'দ দি আছে। কালিতো আহোঁতে গোটেই বৰষুণ আৰু ক্লাউডি আছিলে। লেণ্ডশ্লাইড হৈছে এইবিলাক। পাহাৰৰ ৰাস্তাবোৰত কিবা নহয় কিবা কৰিয়ে থাকিব লাগে, নহ'লে চেলা পচলা আৰু 40 কিলোমিটাৰ বাকী আছে। কিন্তু এতিয়া গাড়ীখনে এতিয়া অলপ প্ৰব্লেম দি আছে। ওপৰত যিমানে উঠি আছোঁ সিমানে বাৰে বাৰে ষ্টাৰ্টটো অফ হৈ গৈ আছে। এইটো প্ৰব্লেম ইমান সময় দিয়া নাছিলে। ব্ৰেকডালৰটো প্ৰব্লেম হৈয়ে আছে, মাজে মাজে লাগে, মাজে মাজে নালাগে। ফাইনেলি আমি চেলা পাছ পাৰ হ'লোঁ। বোলে সেইটো চেলা পাছ। আৰু আমি এইখিনিত ফটোশ্বুট কৰিবলৈ ৰখিছোঁ ইয়াতে। বহুত হাৱা চলি আছে আৰু প্লাছ ইফালে পূৰা মেঘ পূৰা স্পীডত গৈ আছে। এতিয়া ইয়াৰ পৰা 71 কিলোমিটাৰ্ছ দেখাই আছে। তো মোটামুটি আৰু 2 ঘণ্টা 10 মিনিট 15 মিনিটমান লাগিব। আৰু মাজতে এইখিনি ইমান ওখ আছিল, গাড়ী উঠাওঁতে আমাৰ হালত খাৰাপ হৈ গৈছে। তো এতিয়া অলপমান ফটোশ্বুট কৰি ল'লোঁ ইয়াতে। বৰ ধুনীয়া ভেলিটো চেলা পাছ। এতিয়া আকৌ গৈ থাকোঁ। সাধাৰণতে
কিন্তু ঠাণ্ডাও বহুতখিনি ঠাণ্ডা পাইছোঁ অলৰেডি সেইকাৰণে আমি পূৰা গিয়াৰ্ছ পিন্ধি লৈছোঁ এতিয়া আমি ইয়াৰ পৰা টাৱাং যায় টাৱাঙত আমি গৈ আছোঁ এতিয়া টাৱাঙত যাই আজি ষ্টে কৰি দিম তাৰপিছত কালিলৈ আমি এক্সপ্ল'ৰ কৰিম নে কি ওকে ব্ৰো কেনেকুৱা লাগছে ঠাণ্ডা একদম মজা লাগিছে মজা ঠাণ্ডা আমি এতিয়া লোকেশ্যন একদম ধুনীয়া সুন্দৰ ধুনীয়া নে মজা লোকেশ্যন বল বহুত যাব আছে বল ৱাও লেগ এইটো সাগৰ পৃষ্ঠৰ পৰা 13,700 ফিট ওপৰত থকা চেলা পাছৰ পৰা এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ টাৱাং অৰুণাচলৰ প্ৰায়বোৰ ৰাস্তাতে আমি সেনা বাহিনী দেখিছোঁ যদিও ইফালে চেলা পাছৰ পৰা অলপ বেছি সেয়া আমি আৰু বহুত বেছি ৰেকৰ্ডিং নকৰি চিধা টাৱাঙলৈ ৰাওনা হ'ম অকণমান আগত মোৰ ভয় লাগিল দুদিনৰ পিছত আজি আমি টাৱাং পোৱাৰ হেঁপাহত মনত এটা উৰ্জাৰ অনুভৱ কৰিছোঁ বেছি বাট নাই আৰু আজি গৈ পাম দ্য মষ্ট পপুলাৰ প্লেচ অফ অৰুণাচল টাৱাং আমি টাৱাং আহি পালোঁ আৰু এতিয়া আমি আহি কিনে অকণমান 5টামান বজাতে আহি পাইছিলোঁ 5:30 আহি পাইছিলোঁ এতিয়া অকণমান ফ্ৰেছ হৈ ল'লোঁ এইটো আমাৰ ৰুমটো আজি আৰু বহুত বেছি দেৰি নকৰোঁ কাৰণ মঙলদৈৰ পৰা আজি 2 দিন লাগিল টাৱাং আহি পাওঁতে তো কালিলৈ আমি মাধুৰী লেক ৱাই জাংচন সেইখিনি এক্সপ্ল'ৰ কৰিম কালিলৈ ভাল ভিডিঅ' আহি আছে গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই বাই